হেল্ল' গাইজ, প্ৰথম মোৰ ইউটিউব চেনেল গৌতম অফিচিয়েললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে একদম বেলেগ ধামাকা এটা খানা আছে মানে আমাৰ। আজি আমাৰ চুনাবেটিৰ বাৰ্থডে। এইটো মাক একদম পূৰা সাজি কাচি পূৰা ৰেডি। নেপালী জীয়েকৰ আজি বাৰ্থডে। আজি চুনাবেটি জন্ম পাইছিলে 21 তাৰিখে, কিন্তু আমি 21 তাৰিখে তাইৰ বাৰ্থডেখন নাপাতিলোঁ। আমি আগতীয়াকৈ পাতিলোঁ দেওবাৰ পৰাৰ কাৰণে। তো 21 তাৰিখে আমি যাম, মন্দিৰত যাম 21 তাৰিখে ৰাতিপুৱা। কিন্তু আমি খানাটো মানে আজি দিলোঁ, একদম ধামাকা খানা। আপোনালোকক খানা দেখুৱাম বাৰু, আমি কি বনাইছে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আমাৰ ৰঞ্জিত দা খানা স্পেচিয়েল। এইফালে এইবিলাক ইয়াতে আছে, এইবিলাক চববিলাক পিছত দেখুৱাম আপোনালোকক। এইটো কি লাষ্ট আইটেম নেকি? গৰম কৰিছোঁ হৈ গ'ল। আৰু এইফালে আমাৰ এইটো মই ভিডিঅ'হে কৰি আছোঁ। আৰু এইটো এটা নেপালী, এইটো কপৰা ঠেৰ নাই, এইটো নেপালী। এতিয়া সিহঁতক শুনি থাকা আৰু নেপালী সেনেকুৱা আৰু। সিহঁতে কি খবৰ? কিয় বহুত দিনৰ পিছত আহিল ন আজি? আৰু এইফালে সকাই নেমু কাটি আছে নেকি? নেমু নেকি? কি নেমু? ক'ৰ নেমু? শ্বিলঙীয়া নেকি? হয় নেকি? কি আঙুলি খাইছে এতিয়া? কেক কাট जल्दी आओ। हैप्पी बर्थडे टू यू। कैंडल कर बाबा, फुट करा। वेरी गुड। टू तारा, हैप्पी बर्थडे टू यू। নাই জীপক নাই। দুইফালে জোতা বহাই লৈছা মানে? এতিয়া পুৰা একদম খানা। এইটো নেপালী কাটন ছাগলী। এইটো কঁঠাল গুটি। কঁঠাল গুটি oho আজি জন্মদিন আমাৰ চুনাবেটিৰ জন্মদিন। আমি কালি মন্দিৰ আহিছোঁ। আমাৰ হেঙেৰাবাৰীত এই মন্দিৰটো আছে, বহুত ধুনীয়া মন্দিৰ এটা। চ' আপোনালোকে আহিব, মই অকণমান দেখাই দিছোঁ আপোনালোকক। চুনাবেটিৰ বাৰ্থডেৰ কাৰণে আজি আমি মন্দিৰ আহিলোঁ। শ্ৰী মা কালী মন্দিৰ হেঙেৰাবাৰীত এই মন্দিৰটো আছে। আমিও ভাবিলোঁ অকণমান পূজা কৰোঁ আৰু চুনাবেটিকো এই মন্দিৰটো লৈ আহিলোঁ। হয়, ছানডেটো আমি খানা দি দিলোঁ। আজি মন্দিৰ আহিছোঁ আমি। আপোনালোকক অকণমান মন্দিৰটো দেখুৱাম। বহুত ভাল মন্দিৰ, সঁচাই মনটো বহুত ভাল লাগিলে। আপোনালোকৰ মন্দিৰটো দেখুৱাম, আপোনালোকে চাব আৰু আপোনালোকো পাৰিলে এবাৰ আহিব।
চুনা উঠাচোন তাক আমাৰ চুনা পূজা কৰি আছে উবিনো না কিয়া তপাই খিৰকিৰ এটা উবিনো না উবি সঁচাকৈ মনটো আজি বহুত ভাল লাগিল মন্দিৰত আহিলোঁ ৰাতিপুৱাই বহু দিনৰ পিছত আহিছোঁ মন্দিৰ বহুত ভাল লাগিল আজি মনটো আপোনালোকো আহিব আৰু মই আমাৰ চুনা বেটীৰ বাৰ্থডে আৰু আজি আমি মন্দিৰৰ অহাৰ কিছু অংশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে অকণমান মৰম দিব আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ হয়নে নহয় সেইখিনি কৰি দিব আৰু যাতে আগলৈ ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই ধন্যবাদ